হাই হেল্ল' ৱেলকাম আমাৰ চেনেল। আজি আমি যাবলৈ ওলাইছোঁ জিম চাবলৈ। আপোনালোকে চাই থাম্বনেইলত। তো বলক, আমাৰ লগত আছে নেকিবুল। তো বলক অ' ৰ'ব সদায় মাস্ক আনিব পাৰোঁ। এতিয়াই বা পাহৰিলোঁ হেডফোন। আজি মাস্ক নানাওঁ, এইটো হেডফোন। আপোনালোকে দেখি চাই যোৱা ভিডিঅ'টোত এনেকৈ ল'লোঁ মোবাইল, এনেকৈ লেবেল। তো বলক চেণ্ডেলযোৰ পিন্ধি লওক। 기다림의 끝에 너를 만났고 এইটো আমাৰ নেকিবুলৰ মিমাক। নেকিবুলে ডাইলগ দিছে ভিডিঅ'ৰ ফাৰ্ষ্টতে যোনটো দিয়ে সেইটো ডাইলগ দিছে। আৰু আমি এতিয়া নেকিবুলৰ ঘৰত আছোঁ। আৰম্ভ কৰাৰ আগে কথাখিনি কৈ লওঁ। আমি আজি জিমলৈ যাম, আমাৰ কেন্দ্ৰখনতে ডায়মণ্ড জিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিব। এইটো আমাৰ ৰিজিল, আমি ৰিজিলে বনাব ভিডিঅ'। তো আৰম্ভ কৰোঁ। নেকিবুলৰ ডিজাইন দি দিলে ভিডিঅ'ৰ আগত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ জিমলৈকে। যোৱাৰ আগত এটা বস্তু কৈ লওঁ, আপোনালোকে এইখন চেয়াৰ দেখিছেনে? আজিকালি এই চেয়াৰখন নাই। কাৰ ঘৰত আছে? বহুতৰ ঘৰতে নাই। কাৰ ঘৰত আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমি আহি পালোঁ এইখন ডায়মণ্ড জিম। এইখন জিম নতুনকৈ হৈছে, 2020তে হৈছে। এইকেইদিন অলপ বন্ধ হৈছে লকডাউনৰ কাৰণে। মানুহ বেছি নাই। আজি আমি দুপৰীয়া আহিলোঁ জিমলৈ, সেইকাৰণে মানুহ বেছি নাই। কাৰণ লকডাউন চলিছে, সেইকাৰণে মানুহ বেছি নাই। আৰু দুপৰীয়া ভাগত আপোনালোকে জানাইতো জিম নামাৰে, এতিয়া বোলো খোলাইছে সেইকাৰণে আহিলোঁ। আৰু ৰাতিপুৱাৰ ভাগত কম বেছি পৰিমাণে মানুহ থাকেই। আৰু যদি আপোনালোকে জিমলৈ আহিব বিচাৰে, তলত ডিছক্ৰিপশ্যন বক্সত ফোন নম্বৰটো দিয়াই থাকিব। আৰু এইখন জিম ৰঙিয়াৰ ওচৰতে, কেন্দুকোনা। ৰঙিয়াৰ পৰা অকণমান দূৰ কেন্দুকোনাত। আপোনালোকে যদি আহিব বিচাৰে ডিছক্ৰিপশ্যন বক্সত ফোন নম্বৰটো দিয়াই থাকিব। থেংক ইউ। ৰ'ব মই জিম মাৰিবৰ আগে ওজনটো জুখি লওঁ কিমান কেজি আছে। ভাই বেছি নাই, মাত্ৰ 40 কেজি। আৰু আমি এতিয়াই জিম মাৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাউণ্ডৰ কোৱালিটিটো বেছি ভাল নাপাব, কাৰণ ইয়াত বক্স বজাই আছে। নাই, মোৰ বডি নাই। টিংৰা কটীয়া মানুহ ক'ত বডি থাকিব। তেওঁ বুলিও উপায় নাই, মাৰিব চেষ্টা কৰিম। আৰু মাজে কথা কৈ থাকিব লাগিব ডাঙৰকৈ, নহ'লে গান লগাইছে না কপিৰাইট দহাই দিব। ডাইৰেক্ট কপিৰাইট ভিডিঅ'টো লাষ্টত ডিলিট কৰিব লাগিব, সেইকাৰণে। আপোনালোকে হয়তো চাউণ্ডৰ কোৱালিটিটো ভাল পোৱা নাই, কাৰণ ইয়াত বক্স বজাইছে সেইকাৰণে। আৰু মোৰ কোনো ধৰণৰ মাইক ইউজ কৰা নাই। চবচে ভাল লগা বস্তু হৈছে এইখনে মোৰ চাইকেল, বেষ্ট চাইকেল।
এনেকৈ জাষ্ট ঘূৰাই থাকিলে হ'ল বহুত ভাল লাগে এইটোত মই জিমত আহিলে এইটো ঘূৰাম ভাই চেম টু চেম চাইকেল চলাৰ দৰে লাগে আৰু আপোনালোকে এইটো একদম সহজো নহয় ৰিক্স আছে এটা মানুহৰ ভৰি ভাঙি গৈছে বোলে ক'ৰবাত ক'ত বা নাজানো আমাৰ দেউতাহঁতে কৈছে এনেকৈ এইটো নমাই দিলোঁ তাৰপিছত যাব টাইমে হ'ল এইবোৰ জিম শিকোৱা দাদাহঁত আছে তুমি কিবা ক'বা নেকি হাই হেল্ল' এইখন জিম আমাৰ ৰঙিয়াৰ ওচৰতে আছে ডায়মণ্ড জিম ডায়মণ্ড জিমটো আজি বেছি মানুহ নাই ভিডিঅ'টো বেছি ভাল নহ'ল মানুহ থাকিলে ভাল লাগিলে তো বলক যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব